নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ ডিস্কভাৰীজ উইথ ৰাকেশৰ আন এক নলেজেবল ভিডিঅ'লৈ বন্ধুসকল ভান্টাৰা আচলতে কি হয় আপোনালোকে জানেনে গুজৰাটৰ জামনগৰত মুকেশ আম্বানীৰ দ্বিতীয় পুত্ৰ অনন্ত আম্বানীয়ে ভান্টাৰা নামৰ কি এনেকুৱা এটা প্ৰতিষ্ঠান খুলিছে যাক চাবলৈ দেশ বিদেশৰ পৰা ভাৰতবৰ্ষৰ জামনগৰত পৰ্যটনৰ বাবে মানুহ আহিছে আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে আমি ভালদৰে জানো ভান্টাৰা কি হয় আৰু ইয়াক লৈ অনন্ত আম্বানীয়ে ভৱিষ্যতে কি পৰিকল্পনা কৰিছে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোক এইটো বুজাও যে ভান্টাৰা আচলতে কি হয় বন্ধুসকল ভান্টাৰাত আমাৰ দেশৰ যিমান জীৱ-জন্তু আছে বা বিলুপ্তপ্ৰায় প্ৰাণী আছে তেওঁলোকক ভান্টাৰাত সংৰক্ষণ কৰা হয় আৰু সেৱা জনোৱা হয় ভান্টাৰা কোনো চিৰিয়াখানাৰ দৰে বা ৰাষ্ট্ৰীয় উদ্যান নহয় ভান্টাৰাখন তেওঁলোকে নিজে নিৰ্মাণ কৰা এটা প্ৰতিষ্ঠান যিবিলাক জন্তুক বহুত কষ্ট দি পেলাই তেওঁলোকৰ দ্বাৰা বহুত ডাঙৰ কাম কৰা হয় আগতে আমাৰ যি গছ-গছনিবিলাক টানাত ব্যৱহাৰ কৰিছিল সাৰ্কাছত ব্যৱহাৰ কৰিছিল তেওঁলোকে আচলতে বহুত কষ্ট পায় আৰু সেনেকৈ খবৰ পালে এই ভান্টাৰাৰ লোকসকলে আহি পেলাই সেই জীৱ-জন্তুবোৰক লৈ গৈ তাত সংৰক্ষণ কৰে আৰু তেওঁলোকৰ যি হৈছে যি বেমাৰ হৈছে বা যি কষ্ট পাইছে বা কিছুমান জ্বলি যায় সাৰ্কাছত কাম কৰোঁতে হাতী জ্বলি গৈছে কিছুমান বাঘ মানুহে মাৰিব চেষ্টা কৰে সেইবিলাক তাত লৈ গৈ ভান্টাৰাত চিকিৎসা কৰা হয় আৰু তেওঁলোকক স্বাধীনভাৱে থকাৰ কাৰণে তাত এখন জংঘল নিৰ্মাণ কৰা হৈছে সেই জংঘলখনত তেওঁলোকে স্বাধীনভাৱে থাকিব পাৰে তেওঁলোকৰ যি ইচ্ছা থাকে কৰিব পাৰে মুকলিভাৱে সেইবোৰ কাম কৰিব পাৰে আপোনালোকে জানি আচৰিত হ'ব যে ভান্টাৰাত পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ চিকিৎসালয় আছে হাতীৰ বাবে তাত হাতীক বহুত উন্নত মানৰ মেডিচিনেৰে ট্ৰিটমেণ্ট কৰা হয় যি তেওঁলোকৰ বেমাৰ আছে সেইবোৰ ভালকৈ পৰ্যবেক্ষণ কৰা হয় তাক ভালদৰে জানা হয় আৰু সেই হিচাপত তাত দিবলৈ তেওঁ বহুত উন্নত মানৰ মেডিচিন আছে আপোনালোকৰ চাগে নিশ্চয় মনত আছে যে আগতে যি গছ কাটিলে হাতীবোৰক গছ টানাত ব্যৱহাৰ কৰিছিল সাৰ্কাছত ব্যৱহাৰ কৰিছিল বা বাঘ সিংহ বিভিন্ন ধৰণৰ জন্তুক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল কিছুমান সেনেকুৱা জন্তু এতিয়াও জীৱিত আছে আৰু তেওঁলোকক এতিয়াও টৰ্চাৰ কৰা হৈ আছে আৰু সেনেকুৱা খবৰ পালে ভান্টাৰাৰ মানুহবোৰে গৈ সেই জীৱ-জন্তুটোক ভান্টাৰালৈ আৰু উভতাই লৈ আহে আৰু তাত তেওঁলোকৰ ভালদৰে চিকিৎসা কৰা হয় আৰু তাত সুৰক্ষিত ৰখা হয় বন্ধুসকল ভান্টাৰাখন প্ৰায় ৩,০০০ একৰ মাটি আগুৰি আছে আৰু আমাৰ বিঘা হিচাপত মই এটা কেলকুলেশ্যন কৰি অনুমান কৰিছোঁ প্ৰায় ৪,৮৪০ বিঘা মাটি এই ভান্টাৰাখন আউৰি আছে আৰু এইখন ধীৰুভাই আম্বানী মুকেশ আম্বানীৰ দেউতাক ধীৰুভাই আম্বানীয়ে এটা সময়তে কিনি থৈছিল আৰু ইয়াক অনন্ত আম্বানীয়ে ভান্টাৰা পশু সংৰক্ষণ কেন্দ্ৰ হিচাপে স্থাপন কৰিছে আমাৰ শুনিলে আচৰিত লাগিব কিন্তু ভান্টাৰাত আমি যিমান পুষ্টিকৰ খাদ্য খাওঁ তাতকৈ পুষ্টিকৰ খাদ্য এই জীৱ-জন্তুসমূহক খোৱা হয় ইয়াত কোনো ধৰণৰ মিঠা ব্যৱহাৰ নকৰি প্ৰত্যেকটো জন্তুৰ বাবে বহুতো বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য আছে এই ভান্টাৰাখনত কাম কৰি প্ৰায় ৩,০০০ৰো অধিক মানুহে নিজৰ ঘৰখন চলাব পাৰিছে জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে অনন্ত আম্বানীয়ে ইয়াত পৃথিৱীৰ ভিতৰত যিমান ডাঙৰ টপ ডক্তৰ আছে তেওঁলোকক এই ভান্টাৰাত ৰাখিছে আমাৰ এইবিলাক ঠাইত থকাতকৈ ভান্টাৰাত থাকি জীৱ-জন্তুসমূহ বহুত সুখী আছে তেওঁলোকে আগতে থাকিছিলে জংঘলত কিন্তু তেওঁলোকক আমাৰ মানুহে সাৰ্কাছত নচুৱাই বা নিজৰ কামত ব্যৱহাৰ কৰি তেওঁলোকৰ সেই জংঘলত থকা অভ্যাসটোৱে নোহোৱা কৰি দিছে আৰু অনন্ত আম্বানীৰ জৰিয়তে ভান্টাৰাৰ সদস্যসকলে তেওঁলোকক এতিয়া শিকাই আছে যে কেনেদৰে আচলতে জংঘলত থাকিব লাগে তেওঁলোকে আমাৰ মানুহৰ মাজত থকাতকৈ এই ভান্টাৰাত থাকি বহুত সুখী আছে তেওঁলোকৰ বাবে তাতে বহুত ভাল ট্ৰিটমেণ্ট হৈছে তেওঁলোকে বহুত ভাল খাদ্য খাব পাইছে তেওঁলোকে নিজা স্বাধীনভাৱে ঘূৰিব পাইছে ফুৰিব পাইছে আৰু ভান্টাৰাখন জীৱ-জন্তুসমূহৰ বাবে এখন স্বৰ্গ ক'ৰবাত যদি জীৱ-জন্তুৱে কষ্ট পাই থকা খবৰ ভান্টাৰাৰ সদস্য পায় তেওঁলোকে সেই জীৱ-জন্তুসমূহক সেই ঠাইৰ পৰা ৰেস্কিউ কৰি ভান্টাৰালৈ লৈ যায় আৰু তেওঁলোকৰ শুশ্ৰূষা কৰে আপোনালোকে চাগে এমাহমান আগতে দেখিছিলে যে অসমৰ হাতীবোৰ বিক্ৰী কৰি দিয়া হ'ল নেকি বা এনেকৈ কিবা নিউজ উঠি আছিলে আচলতে কথাটো হ'ল কি সেইবোৰ হাতী আছিল অৰুণাচলৰ আৰু সেই হাতীবিলাকৰ লগত বহুতো দুৰ্ব্যৱহাৰ কৰা হৈ আছিল আৰু হাতীবোৰ বহুত অসুস্থ হৈ আছিল আৰু চিকিৎসাৰ বাবে প্ৰায় ৩৩টামান হাতী
অৰুণাচলৰ নামচাই নামৰ ঠাই এটাৰ পৰা গুজৰাটলৈ প্ৰেৰণ কৰা হৈছিল। আনান আম্বানীয়ে কৈছে যে ভান্টাৰাখন তেওঁলোকে কোনো ধৰণৰ বিজনেছৰ বাবে খোলা নাই। ভান্টাৰাখন খুলিছে একমাত্ৰ জীৱ-জন্তুৰ শুশ্ৰূষাৰ বাবে, জীৱ-জন্তুসমূহক সেৱা জনাবৰ বাবে। ভান্টাৰাত বহুত ধৰণৰ বিলুপ্তপ্ৰায়ী প্ৰাণীও সংৰক্ষণ কৰি ৰখা হৈছে। আনান আম্বানীয়ে কৈছে যে ভৱিষ্যতে ভান্টাৰাক লৈ তেওঁলোকে বেলেগ ধৰণৰ এটা পৰিকল্পনা হাতত ল'ব। তেওঁলোকে ভান্টাৰাক এখন জুলজিকেল পাৰ্ক হিচাপে ঘোষণা কৰিব, য'ত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব, জীৱ-জন্তুক কেনেকৈ সংৰক্ষণ কৰিব পাৰি, জীৱ-জন্তুক কেনেকৈ ভাল খাদ্য খুৱাব পাৰি সেইবিলাকৰ ওপৰত, আৰু এইটো বহুত এটা সুন্দৰ পদক্ষেপ। ভান্টাৰাত 2000ৰো অধিক প্ৰাণী সংৰক্ষণ কৰা হৈছে আৰু ইয়াত প্ৰায় 43টাৰো অধিক বেলেগ বেলেগ ধৰণৰ প্ৰজাতি আছে। চেলুট দিছোঁ সেই আনান আম্বানীক, যোনে জীৱ-জন্তুসমূহক ইমানখিনি সহায় কৰিছে, জীৱ-জন্তুসমূহক ইমানখিনি সুৰক্ষা দিছে। আনান আম্বানীয়ে কৈছে যে ভান্টাৰাক লৈ আনান আম্বানীৰ এটাই সপোন যে পৃথিৱীৰ ভিতৰতে এডভান্স জীৱ-জন্তু সংৰক্ষণ কেন্দ্ৰ হিচাপে ভান্টাৰাখন গঢ়ি উঠে। জীৱ-জন্তুসমূহ আমাৰ মাজত থাকিলহেঁতেন, আমিতো নিশ্চয় তেওঁলোকক কষ্ট দিয়ে ৰাখিলোহেঁতেন। আজিকালি যে আমাৰ গাঁৱে ভূঞে আহি হাতীয়ে উদ্ভান্দালি কৰিছে, ধান খাইছে, কিবা কৰিছে, কিন্তু সেইবিলাকৰ মূল কাৰণটো কোন? আমি জংঘল ধ্বংস কৰিছোঁ। জংঘলত এনেকুৱা এটা বস্তু এৰা নাই যিটো জীৱ-জন্তুসমূহে খায় বা জীৱ-জন্তুসমূহে সেইবোৰৰ জৰিয়তে জংঘলত জীয়াই থাকিব পাৰিব। তেওঁলোকে খাদ্যৰ অভাৱত আমাৰ মাজলৈ আহিবই লাগিব আৰু আহি পেলাই ধ্বংস কৰিছে, কোনোবা ঘৰ ভাঙিছে, কোনোবা মানুহ মাৰিছে, আৰু এইবিলাকৰ মূল কাৰণ আমিয়ে। তেওঁলোকক তেওঁলোকৰ জেগাত সুখী থাকিবলৈ দিওঁ, আমি নিজৰ জেগাত আমি নিজে সুখী থাকোঁ, তেতিয়াহ'লে একো অসুবিধা নাই। কিন্তু আমি যেনেকৈ গছ-গছনি কাটি তেওঁলোকৰ জংঘল ধ্বংস কৰি আছোঁ, তেওঁলোকে আমাৰ ইয়াত অহাটো স্বাভাৱিক। যদি আমি গছ পুতিব নোৱাৰোঁ, গছ কাটিবও নালাগে, সেই জংঘলসমূহ সেনেকৈ থাকিব দিয়ক, ভৱিষ্যতে তাত নিজেই গছ-গছনি হ'ব। আমি তাত গছ ৰুব যাব নালাগে, মাত্ৰ আমি গছবোৰ কাটিব নালাগে। ভৱিষ্যতে আনান আম্বানীয়ে কৈছে যে ভান্টাৰাখন মুকলিকৈ খুলি দিব প্ৰত্যেকজন মানুহে তাত যাবৰ বাবে। ইমানখিনি আছিল বন্ধুসকল আজিৰ ভিডিঅ'টো। মই যিমানখিনি ইনফৰমেশ্যন আপোনালোকলৈ দিব পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। অজানিতে কিবা ভুল হৈ গ'লে ক্ষমা কৰি দিব। ধন্যবাদ।